এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ভিডিঅ'টো শেষলৈকৈ চাই থাকিব আৰু চোৱাৰ আগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আহিছোঁ মোৰ কাজিন ছিষ্টাৰৰ জোৰণলৈ। আৰু আমি সকলোৱে ৰৈ আছোঁ দৰা ঘৰৰ মানুহখিনিৰ বাবে। দৰা ঘৰৰ মানুহখিনি আহি পোৱাৰ লগে লগে তেওঁলোকক গায়ন বায়নেৰে আদৰণি জনোৱা হ'ল। আৰু তাৰপিছত সকলোৱে মিলি একেলগে সেৱা ভাগ ল'লে। তাৰপিছত দৰা আৰু কইনাৰ মাকে মিলি তেওঁলোকৰ কৰিবলগীয়া নিয়মখিনি কৰিল। আদৰণিৰ নিয়ম শেষ হোৱাৰ পিছত তেওঁলোক ভিতৰলৈ সোমাই আহিল। উফ, কি গৰম! আৰু এয়া আমাৰ কইনাক সমাজলৈ আনিলে জোৰোণৰ সকলো নিয়ম কৰাৰ বাবে। আৰু এটা এটাকৈ সকলো নিয়ম দৰা ঘৰৰ পৰা যিখিনি মানুহ আহিছিল তেওঁলোকে এটা এটাকৈ কৰিবলৈ ল'লে। জোৰোণৰ দিনা বৰ গৰম পৰিছিল আৰু সেই গৰমত অৱস্থা নোহোৱা হৈ গৈছিল একেবাৰে সকলোৰে। আৰু গৰমত থাকিব নোৱাৰি এয়া মই আকৌ ক'ল্ড ড্ৰিংকছ খালোঁ। আৰু জোৰোণৰ সকলোবোৰ শেষ হোৱাৰ পিছত কইনাই দৰা ঘৰৰ মানুহখিনিক মান ধৰাৰ নিয়মখিনি কৰিলে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত দৰা ঘৰৰ মানুহখিনিয়ে বিদায় ল'লে। আৰু এতিয়ালৈ ময়ো আহিছোঁ, বাই বাই।